নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছেনে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু এতিয়া ৰাতিপুৱা বাজিল 7:30 আৰু আজিৰ দিনটোত কি কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই থাকক। এয়া চাহ হৈ গ'লগৈ আৰু আমাৰ চাহ খোৱাও কমপ্লিট হ'ল। আৰু মই ছোৱালীজনীকো গা ধুৱাই দিলোঁ, কাৰণ যিহেতু আলহী আহিব বুলি খবৰ পালোঁ। এতিয়া বাজিল দুপৰীয়া 3:30 আৰু ভাত পানী খোৱা কমপ্লিট হৈ গ'ল। আৰু এতিয়া কাপোৰবোৰ ৰ'দৰ পৰা লৈ লৈছোঁ। আৰু ইমান ৰ'দ দেখিছেনে? বাপৰে বাপ, বহুত গৰম। চাহ কাপোৰ খোৱা হৈ গ'লগৈ। এতিয়া পাকঘৰৰ কামত লাগি গৈছোঁ। এতিয়া বনাম খাচী মাংস আৰু মই আলুখিনি ভাজি ল'লোঁ। আৰু এতিয়া তেজপাত দি দিয়া হ'ল। এইখিনি ভাজি হৈ গ'লে পিঁয়াজ দি দিম। আৰু এইখিনি ভাজি হৈ গ'ল। এতিয়া পিঁয়াজ আৰু নহৰু তেনেকৈ ভাজি ল'ম। আৰু আজি মই জুইতে বনাইছোঁ, কাৰণ জুইত বনালে মাংসটোৰ টেষ্টটো বেছি লাগে। এতিয়া মছলাখিনি মই ইয়াত দি দিছোঁ আৰু মই পটাতে মছলাখিনি পিচিছিলোঁ। এইখিনি ভালকৈ ভাজি হ'লে ইয়াত মাংসখিনি এতিয়া দি দিম। এতিয়া এইখিনি ভাজি হ'ল। এয়া হ'ল ইয়াত 1 কেজি আছে খাচী মাংস। আৰু মাংসখিনি এতিয়া ইয়াত দি দিলোঁ। এতিয়া এইখিনি ভালকৈ হিলাই পিনি ইয়াত ঢাক মাৰি দিয়া হ'ব, কাৰণ খাচী মাংস সিজিবলৈ অকণমান টাইম লাগে। এয়া বাহঁতে মাংস সিজিলে নে নাই সিজা টেষ্ট কৰিছিলে। আৰু মাংসত মই এতিয়া পানী যিমানটো লাগে সিমানটো জোখত যিমানখিনি পানী লাগে সিমানটো ইয়াত দি দিয়া হ'ল। এতিয়া ভালকৈ মাংসখিনি মছলাৰ লগত মিলাই দিম। আৰু এয়া মাংস উতলিব লৈছে, ইমান ভালকৈ সিজা নাই। ঢাক মাৰি মাৰি বনাব লাগিব। আৰু যিহেতু মই গেছত বনাই আছিলোঁ, জুইত বনাই আছিলোঁ, আৰু জুইত বৰ বেছি গৰম লগাৰ কাৰণে মই আকৌ গেছত বনাব লগা হ'ল। আৰু এতিয়া যিহেতু ইমান গৰম, অকণমান ঠাণ্ডা খাই লোৱা হ'ল। আৰু এতিয়া মই মগু দালি বনাম। মগু দালিত মই এতিয়া তেজপাত, আদা, পাঁচফোৰণ, শুকান জলকীয়া দি পিনি তেল মাৰিম দালিত। গতিকে দালিটো মই আগতে কুকাৰত বইল কৰি লৈছিলোঁ। আৰু আজি তেনেকৈ বিশেষকৈ একো নবনাওঁ, দালি আৰু মাংসই। এয়া মাংস হৈ গ'ল। হাই বন্ধুসকল, এতিয়া ৰাতি প্ৰায় 10:30 বাজিল। আৰু মোৰ দুপৰীয়া যিহেতু ৰেচিপি ব্লগটো কৰিব নোৱাৰিলোঁ, কাৰণ আমাৰ বাহঁত অহাৰ কাৰণে তেনেকৈ মই ভিডিঅ'টো কৰিবলৈ সুবিধা নাপালোঁ। আৰু গতিকে ৰাতি মই কি বনালোঁ সেয়া থুলমূলকৈ ভিডিঅ' অকণমান তেনেকৈ কৰি থোৱা আছে। আৰু ভিডিঅ'টো আপোনালোকে যাতে শেষলৈকে মোৰ ভিডিঅ'টো চাই আৰু আপোনালোকে জনাব মই কেনেকুৱা ভিডিঅ'বোৰ দিব লাগে, মোক কমেণ্ট কৰি জনাব। আৰু মই চেষ্টা কৰিম যাতে আপোনালোকে কোৱা মতে মই ভিডিঅ'বোৰ কৰিব পাৰোঁ। আৰু মোৰ চেনেলটোৱে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু ওচৰত থকা বেল আইকনটো এবাৰ প্ৰেছ কৰি দিব, যাতে মোৰ অহা নতুন ভিডিঅ'বোৰ আপোনালোকৰ ওচৰলৈ যায়। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ। আৰু সেয়া হুলস্থুল শুনিছে নহয়, একদম আলহীৰ পৰা ঘৰখন পূৰা ফুল হৈ আছে। আৰু ঠিক আছে বন্ধু বান্ধৱীসকল, আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।